Hello everyone, welcome to Asomiya Digital. আজি আমি এইটো ভিডিঅ'ত ক্লাস 10 ৰ ইংলিছৰ ফাৰ্স্ট লেটাৰ যেটো ফাৰ্স্ট লেসন হয় এ লেটাৰ টু গড এই লেসনটো বা ষ্টৰী টু এটা শৰ্ট সামাৰি এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম কাৰণ শৰ্ট সামাৰি আমি আলোচনা কৰিলে জানিলে কি হয় আমি যদি তাৰ পৰা আজিকালি যেহেতুকে তোমালোকৰ প্ৰশ্ন এমসিকিউ বা এক নম্বৰ প্ৰশ্ন আহে লগতে তোমালোকৰ ডিভিলা প্ৰশ্ন আহে গতে আমি ষ্টৰীটো বা যে আমি কাহিনীটো গম পাওঁ তেতিয়া তাৰ পৰা যিকোনো শৰ্ট ষ্টৰী কোৱেশ্চন আহিলে কিটাৰ মাজৰ পৰা কাৰণ যেনেকৈ যি ধৰণৰ প্ৰশ্ন তোমালোক দি দিয়ে আজিকালি মানে কমন পেলাব নোৱাৰো যে প্ৰশ্ন মুখস্থৰ প্ৰশ্ন আমি নিজে লিখি কিছুমান প্ৰশ্ন কোনটো আহিব আমি কনফিউজ হৈ যাওঁ গতিকে ষ্টৰীটো যে সম্পূৰ্ণ জনা থাকে তেতিয়া তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা লিখিব পাৰিম আৰু যদি এটা শৰ্ট কোৱেশ্চন আহে তাৰ পৰা আমি যদি ষ্টৰীটো আমি ভালকৈ জানো তেতিয়া তাৰ পৰা যিকোনো প্ৰশ্ন আমি লিখি উলিয়াব পাৰিম লিখি গতিকে আমি শৰ্ট সামাৰি এইটো আজি আমি আলোচনা কৰিম আৰু ইয়াৰ আগৰ ভিডিঅ'বিলাকত যেহেতুকে মই এই লেটাৰটো কোডৰ এটা লাইন বাই লাইন আমি গোটেই লেসনটো বা ষ্টৰীটো আলোচনা কৰি তোমালোকে যেটো চোৱা নাই তাৰ লিংক এইটো ট্ৰেডিশন দি তাত গৈ তোমালোকে চাব পাৰিবা লগতে কিছু কোৱেশ্চন আনসাৰ এমসিকিউ শৰ্ট কোৱেশ্চন আনসাৰৰ ওপৰত অলৰেডি মই ভিডিঅ' দিয়া আছে সেইবিলাক ভিডিঅ' তোমালোকে চোৱা নাই ক্লাস 10 ইংলিছৰ প্লেলিষ্ট সিক্ৰেট অফ গ্লুধন ভিডিঅ'বিলাক পাই যাবা আৰু এতিয়া আজি আমি এই লেটাৰটো গড এই লেটাৰটো মানে এই লেটাৰটো গড লেসনটো বা ষ্টৰীটো ৰাইটাৰ হয় জিএল ফ্ৰেন্স সো জিএল ফ্ৰেন্স এটা সুন্দৰ খুব ষ্টৰী সুন্দৰ মানে এজন বিশ্বাস এই লেটাৰটো গড মানে কি ভগৱানৰ চিঠি আমি অলৰেডি আলোচনা কৰিছো তোমালোকে সকলোৱে পাইছা গতিকে ভগৱানলৈ চিঠি আমাৰ মানুহৰ ষ্টৰীটো একচুৱেলি কি বুজা বিচাৰিছে ফেথ মানুহৰ বিশ্বাস কেনেকুৱা এটা বস্তু হয় সেই বিশ্বাসে আমি কি কৰিব পাৰো আৰু সেই বিশ্বাসৰ কিমানলৈ থকা প্ৰয়োজন হেতুৰ ওপৰতো এই ষ্টৰীটো আমি সুন্দৰকৈ আমি জানিবলৈ বা বুজিবলৈ পাম সো এ লেটাৰ টু গড লেটাৰটোৰ এটা ইয়াৰ কোন মেইন মূল ক্যাৰেক্টাৰ বা মেইন হিৰো বুলি ক'বলৈ ক্যাৰেক্টাৰ কোন হয় লেন্সো কোন হয় লেন্সো এজন ফাৰ্মাৰ গতিকে ফাৰ্মাৰজৰ কাহিনী কেনেকৈনো তেওঁ খেতিডৰা কি হৈছিলে হেতু বৰ সুন্দৰকৈ ষ্টৰীটোত লিখা আছে আৰু ভগৱানৰ ওপৰত সেই যেতিয়া খেতিডৰা নষ্ট হ'ল তেতিয়া ভগৱানলৈ লেন্সই চিঠি কেনেকৈ লিখিছিলে বা তাৰ ৰিপ্লাই পালে নাই হেতুৱে সুন্দৰকৈ ইয়াত মানে এনেকুৱা বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস যে ভগৱানলৈ চিঠি লিখি সেই এজন মানে লেন্সৰ যোন ক্যাৰেক্টাৰ মেইন ক্যাৰেক্টাৰ তেখেতৰ ভগৱানৰ ওপৰত থকা বিশ্বাস তেখেতৰ যে খেতিৰ নষ্ট হ'ল সেইখিনি কাহিনী ইয়াত আছে প্ৰথমতে কি আছে লেন্সো মেন কোন হয় লেন্সো এজন ফাৰ্মাৰ খেতিয়ক হয় মানে এক নম্বৰ প্ৰশ্ন আহিব পাৰে হু ওয়াজ লেন্সো ওয়াজ এ ফাৰ্মাৰ সো লেন্সো কৃষক আছিলে তেওঁৰ ঘৰটো ক'ত আছিলে অনলি দা আমি যেটো আমাৰ ষ্টৰী হয় লেসনটো প্ৰথমতে দা অনলি হাউস ক'ত আছিলে একমাত্ৰ ঘৰটো আছে পাহাৰ এখন পাহাৰ টপ অফ মানে কি ক্ৰেষ্ট অফ এ লো হিল বুলি আছে হয়নে সো ক্ৰেষ্ট মানে কি হয় এটা চাৰিফালে পাহাৰ আছে সেই পাহাৰ মাজত এটা মানে অকমান সমতলা পাহাৰ সৰু পাহাৰ আছে তাৰ এটা ওখ ভাগত একমাত্ৰ ঘৰটো আছে কাৰ ঘৰ আছিলে লেন্সৰ ঘৰ আছিলে ক'ত আছিল তেতিয়া হলে where was Lenso's house situated তেনেকুৱা এক নম্বৰ প্ৰশ্ন দিয়া হ'ব the Lenso's house is situated at the top of a low hill so এটা চাৰিফালে ডাঙৰ পাহাৰ আছে তাৰ মাজতে সৰু পাহাৰ এটা আছে সেই ওখ পাহাৰতে কি লেন্সৰ ঘৰটো একমাত্ৰ ঘৰটো আছে এটা অনলি হাউস আৰু সেই লেন্সৰ ঘৰটোৰ পৰা কি দেখা পায় তেখেতৰ যে খেতিডৰা আছে কিহৰ খেতি আছে কৰ্ণ গম ধানৰ খেতি আছে সেই গম ধানৰ খেতি ধুনীয়াকৈ মানে কি ফুলি হালধীয়া মানে ধুনীয়াকৈ ফুলি মেলি পকিব মানে হাৰভেষ্টিংৰ সময় হৈ গৈছে ডটেড লাইন কৰি যেটো গম ধানৰ খেতি আছে এইবিলাক মানে পুৰত হৈ মেলি হাৰভেষ্টিংৰ কাৰণে সময় হৈ গৈ আছে আৰু সেই সময় কি হৈছে লেন্সই তেখেতৰ ঘৰৰ পৰা চাই পঠিয়াইছে পখৰিৰ আছে খেতিডৰা চাই পঠিয়াইছে দেখিছে যে কি এই সময়ত যদি এজাক বৰষুণ পালেহেঁতেন খেতিডৰা আৰু ধুনীয়া হ'লে মানে ফচলৰ সুন্দৰকৈ যেহেতু আমি খেতি কৰিলে যেতিয়া তাত এজাক বৰষুণ বা সুন্দৰকৈ বৰষুণৰ পানীৰ পৰিমাণ থাকে তেতিয়াহ'লে কি হয় খেতিডৰা ধুনীয়া হয় ঠিক তেনেকৈ লেন্সে ভাবিছে যে এইটো সময়ত যদি আৰু কি হয় লেন্সই তাৰ নিজৰ খেতিডৰাৰ বিষয়ে খুব ভালকৈ জানে কাৰণ এই সময়ত কি পানী লাগে কোনো কি লাগে সেইটো লেন্সৰ খুব জনা আছে তাত আমাৰ ষ্টৰীত কৰিছে গতিকে ইন্টিমেটলি তাৰমানে যিখন তাৰ নিজৰ খেতিডৰা হয় খুব ভালকৈ জানে আৰু সি ভাবিছিল এই সময়ত যদি এজাক বৰষুণ পালেহেঁতেন বা এটলিষ্ট ডাউন পৰে যাতে সৰুকৈ বৰষুণ পোৱা তেতিয়াহ'লে মোৰ খেতিডৰা আৰু ভাল হ'লহেঁতেন সেই ৰাইপ কৰ্ণবিলাক আৰু ধুনীয়াকৈ পুৰত হৈ মই হাৰ্ভেষ্টিং সময়ত যেতিয়া মই চপাম তেতিয়াহ'লে বহুত ধুনীয়া ফল পালোহেঁতেন ভাবিছে আৰু এইটো ভাবি তেওঁ মানে তেখেতৰ ঘৰৰ পৰা নৰ্থ ইষ্ট কোন হয় নৰ্থ ইষ্ট দিশলৈ উত্তৰ পূব দিশলৈ চাই পঠিয়াই দেখিছে যে মানে চাই পঠিয়াইছে আৰু চাই কৈছে যে হয়তো আজি এজাক বৰষুণ আহিব পাৰে কাক কৈছে তেখেতৰ ৱাইফক উইমেন বুলি আছে সো উইমেনক মানে কোৱা কৈছে হয়তো আজি আৰু বৰষুণ এজাক দিব পাৰে তেতিয়া কি কৈছে যে গড উইল ভগৱানৰ ইচ্ছা যদি ভগৱানে ইচ্ছা কৰিলে ভগৱানৰ ইচ্ছা ভগৱানেহে জানে আৰু তেনেকুৱা ঠিক তেনেকৈ ভগৱান কৈছে ভগৱানেহে জানে ভগৱান যদি হয় তেতিয়াহ'লে বৰষুণ দিব আৰু তেখেতৰ ৱাইফে কি কৈ আছিলে উইমেন কি আছে সেই চুপাৰ মেকিং চুপাৰ কি কৈ আছিলে চুপাৰ বনাই আছে চুপাৰটো কি হয় এটা আহাৰ আবেলি আহাৰ
ৰান্ধি আছিলে আৰু তেতিয়া সেই সময়ত কি কৈছিলে কৈছে তেখেতৰ ডাঙৰ ল'ৰাই কয় older boys কি কৈছিলে তোমালোকে প্ৰশ্ন আহিব 1 নম্বৰ older boys কি আছিলে working on the field মানে খেতি পথাৰত কাম কৰি আছিলে ডাঙৰ ল'ৰা আৰু smaller ones মানে সৰুবিলাক কি কৈ আছিলে ঘৰৰ কাষতে near the house ঘৰৰ কাষতে তেওঁলোকে খেলি আছিলে সো এনে খান তাৰপিছত এতিয়া লেন্সৰ মানে ওয়াইফে মাতিছে মিলৰ খানে মাতিছে কাম ফৰ ডিনাৰ এতিয়া মানে আহাৰ কাৰণে আহা বুলি মাতিছে আৰু হেলে যেতিয়া জাস্ট মানে খাবলৈ লৈছে হে এই সময়তে কি বৰষুণ আহিল সেই সময়তে কি হৈছে বৰষুণ আহিছে আৰু বৰষুণ আহাৰ পিছত যেতিয়া লেন্সৰ তেতিয়া কি হৈছে লেন্সৰ বাহিৰলৈ ওলাই মেলি সেই বৰষুণ যাক মানে বৰষুণৰ আমেজ লৈছে মানে বৰষুণৰ কল্পনা কৰি আছিল বৰষুণ আহিলে মোক খেতিটো ভাল হ'ব সো গতিকে সেই বৰষুণৰ আমেজ লৈছে মুদি আমেজ লৈছে আৰু কৈছে যে কি এই যে বৰষুণ টোপাল বিলাক পৰিছে এইবিলাক যেন বৰষুণৰ টোপাল নহয় এইবিলাক কি হয় এইবিলাক হয় কইনস মানে কি কৈছিলে কইনস সৰি কইনসৰ তুলনা কৰিছিল মানে মুদ্ৰা টকাৰ লগত তুলনা কৰিছে আৰু কি কৈছিলে ডাঙৰ ডাঙৰ টোপাল বিলাক কি হয় ডাঙৰ বিগ ওয়ান্স বিগ ড্ৰপস আৰ 10 cent coins মানে সেন্ট মানে এটা স্পেনিশ মানে ইউৰোপিয়ান এটা কারেন্সি যেনে আমাৰ টকা হয় সিহঁতৰ এটা হৈছে যে এই ডাঙৰ ডাঙৰ টোপাল বৰষুণ টোপাল যেন 10 টকাৰ মুদ্ৰা হে আৰু সৰু টোপাল বিলাক কি হয় 5 cents মানে 5 টকা 5 আমি ক'বলৈ গলে 5 টকা মুদ্ৰা সো মানে কি কৈছে তোমালোকৰ প্ৰশ্ন আহিব বিগ ড্ৰপস আৰ কি হয় 10 cents coins আৰু স্মলাৰ ওয়ান্স আৰ 5 cents coins তুলনা কৰিছিলে আৰু এই বৰষুণৰ আমেজ লৈছে সেই আমেজ ন অকণ পিছতেই মানে বৰষুণ দি আছে কয়েকঘণ্টা তাৰ পিছতে ধাৰাসাৰ কি আহিলে বতাহ মানে খুব প্ৰবল ধুমুহা আহিলে ধুমুহা অহা পিছতে কি হ'ল শিলাবৃষ্টি হেলস্টৰ্ম আহিল যেতিয়া মানে এঘণ্টা মান হৈ গ'ল তাৰ পিছতে মানে অকমান দেৰি হোৱাৰ পিছতে কি হ'ল ডাঙৰ পছন্দ ধুমুহা বতাহ আৰু কি আহিলে শিলাবৃষ্টি আহিলে আৰু তেতিয়া লেন্সৰ খুব চিন্তিত হৈ গ'ল আৰু ভাবিছে যে কি এই যে শিলাবৃষ্টি ধুমুহা যেন খুব সোনকালে পাৰ হৈ যায় কিন্তু এই ধুমুহা শিলাবৃষ্টি সোনকালে পাৰ হৈ যোৱা নাছিলে কৈছে কি হৈছে প্ৰায় 1 ঘণ্টা ধৰি প্ৰবল মানে শিলাবৃষ্টি আৰু কি হ'ল ধুমুহা হ'ল তাৰ পিছতে কি হ'ল তেখেতৰ খেতিডৰা যেটো খেতিডৰা আছিলে সেই খেতিডৰা সম্পূৰ্ণ নষ্ট হৈ গ'ল আৰু এটা আছে কৈছিলে যিবিলাক লৰাবিলাকে তেখেতৰ লেন্স লৰাবে যেতিয়া হিল বৰষুণ দিছে তেতিয়া আমি যেতিয়া সৰু লৰাবিলাক কি কয় যেতিয়া হিল বৰষুণ পৰে আমি কি কৰো সেই হিল গুটিবিলাক বুটলি লওঁ তেনেকৈ এই হিল বৰষুণ লৰাবিলাকে বুটলি লৈ ফ্ৰজেন পালস বুলি থাকি গৈছিলে সো এক্সপোজিং কালেক্টিং ফ্ৰজেন পালস সো এইবিলাক মানে সৰু পইণ্ট হয় যাতে তোমালোকৰ বুজি পোৱাৰ লগতে আমি সামাৰি কি কৈছো যাতে তোমালোকে যেটো প্ৰশ্ন আহিলে সৰু প্ৰশ্ন বা ডাঙৰ প্ৰশ্ন তোমালোকে নিজে বুজি যাতে এনসাৰ কৰিব পাৰা এই গতিকে আমি যেটোকে সামাৰিটো কৈছো গতিকে সৰু পইণ্টবিলাক মই তোমালোকক ইয়াত কৈ যাব যাতে পাহৰি নাযায় তাৰ বাবে মই নোট কৰি লৈছো আৰু তাৰ পিছত কি হৈছে কৈছে সেই পৰ্যন্ত কালেক্ট কৰি ফ্ৰজেন পালস কালেক্টিং ফ্ৰজেন তাৰ পিছতে কি কৈছিলো আৰু কি প্ৰবল ধুমুহা আহিল আৰু সেই খেতিডৰা সেই 1 ঘণ্টা ধৰি যে শিলাবৃষ্টি ধুমুহা আহিলে লেন্সৰ সমস্ত যেটো খেতিডৰা আছিল সম্পূৰ্ণ ধ্বংস কৰি দিলে সব মানে একোই আছে সম্পূৰ্ণ মানে আৰু কি কৈছে গছ এজোপা গছত মানে একলা পাতু পাবলে ইমানে মানে ডাঙৰ কি হ'ল শিলাবৃষ্টি হ'ল সেই হিল বৰষুণে গোটে গছৰ পাত এখন পাতো নথলে সম্পূৰ্ণ মানে ধৰি মাহি সকলো লৈ গ'ল আৰু তেতিয়া লেন্সৰ খুব দুখ প্ৰকাশ কৰিছে কাৰণ খেতিডৰাই সম্পূৰ্ণ তেখেতৰ গোটে বছৰটোৰ কাৰণে চলিবলৈ খেতিডৰাৰ পৰাই গোটে বছৰ চলে পৰিয়াল পোহপাল দিয়ে তাৰ পিছত তেতিয়া ভাবিছে যে কি এজা হয়তো প্লেগ অফ লোকাছ হ'ব লাগিছে প্লেগ অফ লোকাছ মানে প্লেগ অফ লোকাছ মানে কি ফৰিঙৰ জাক কাকত চাউল আমাৰ ধান খেতি কৰে কাকতি ফৰিঙৰ জাক কিছুমান ধান শস্য নষ্ট কৰে ঠিক তেনেকুৱা প্লেগ অফ লোকাছ হৈছে মানে সেই ফৰিং প্ৰজাতিৰ এটা হেৰি হয় এই প্ৰজাতিয়ে খেতি নষ্ট কৰা হয়তো অকনমান এৰি থৈ গ'ল হয়তো আহিলে ইমান ধ্বংস নকৰিলেহেঁতেন কি কৰিলে কিন্তু এই ধুমুহা বৰষুণ জাকে মোৰ সমস্ত খেতিডৰা কি কৰিলে কৈছে নষ্ট কৰি থৈ গ'ল তাৰপিছত এনেকৈ খুব দুখ লগা ভাবে ৰাতি গুটি ৰাতি কি হৈছে লেন্সৰ মানে চিন্তা হৈ আছে মানে কি ভাবিছে আজি গুটেই মোৰ খেতিডৰা নষ্ট হৈ গ'ল বছৰটো মই কেনেকৈ চলিম কেনেকৈ মোৰ পৰিয়ালক পোহপাল দিম কেনেকৈ খাম সেই চিন্তা ভাবি আছে ৰাতি ভাবিতে আৰু ভাবিছে তাৰ ইয়াতো সান্তনা দিছে যে কি ভগৱানে যিমান ভগৱান আছে ভগৱানে কেতিয়াও কাকো ভুকত নামাৰে মানে কোনো ভুকত মৰিবলগীয়া হোৱা নাই এই ভিতৰত মানে ভগৱান নিশ্চয় ভগৱান কিবা এটা উপায় উলিয়াব এনেকৈ চিন্তা কৰি পাৰ হৈছে তাৰ পিছতে কি কৈছে যেতিয়া ৰাতিপুৱা বহু চিন্তা ভাবিছে হেল্প ফ্ৰম গড ৰাতি ভাবিলো বহু চিন্তা কৰি ভাবিছে যে কি এটা মোৰ হেল্প ৰখা হ'ল কি ভগৱানে যাতে ভগৱানে মোৰ হেল্প ৰখা সেই কাৰণে কি হৈছে ৰাতিপুৱা দেওবাৰ কি কৈছে লেন্সৰ উঠিং এখন কাগজত ভগৱান লৈ বুলি কি লিখিছে টু গড লেটাৰখনৰ এনভলপটোৰ ওপৰত তোমালোক কি লিখিছিলে তোমালোকে প্ৰশ্ন আহিব পাৰে তো লিখিছিলে হেল্প এনভলপটোৰ ওপৰত কি লিখিছে অনলি কি লিখিছে গড লিখিছে ভগৱান লৈ বুলি এখন চিঠি লিখিছে
ভগৱানলৈ এখন চিঠি লিখিছে কি চিঠি লিখিছে কি খেতিডৰা মোৰ নষ্ট হৈ গ'ল আৰু মোৰ বছৰটো চলিবৰ কাৰণে মোক কিমান লাগে 100 পেছছ লাগে এই বছৰটো যাতে সেই 100 পেছৰ কাৰণে ভগৱানলৈ ইয়াত মানে খেতিডৰা পুনৰ চহাবলৈ আৰু মোৰ বছৰটো চলিবলৈ 100 পেছছ লাগে বুলি চিঠিখন লিখি তাৰ এনভেলপটোৰ ওপৰত কিলে গড বুলি লিখি মিলি এনভেলপ তোমাৰ প্ৰশ্ন আহিব পাৰে লেন্সৰ চিঠিখনৰ ওপৰত কি কাক এড্ৰেছ কৰি লিখিছিলে তাৰ কি হ'ব গড অনলি গড লিখিছিলে আৰু সেই গড লেসনটো লৈ মিলি তে পোষ্ট অফিচত নিজে গৈ মিলি হেতু পোষ্ট অফিচত দি আহিছে যেতিয়া পোষ্টত দি আহিলে তাৰ পিছত যেতিয়া পোষ্টম্যান জনে যেতিয়া চিঠিখন লৈ গৈছে দেখিছে এড্ৰেছ লিখিছে কাৰণ ভগৱান লৈ গলি তেতিয়া তেওঁ ফটো ভগৱান লৈছে তেতিয়া খুব মানে হাঁহিছে মই অন্তৰপা হাঁহি গ'ল আৰু তোমালোকে যেতিয়া আমি ভগৱানক আমি বিশ্বাস কৰো কিন্তু ইমান পৰ্যায়লৈ আমি বিশ্বাস কৰো যে চিঠি এখন লিখিম বা কোনো এটা কৰে কিন্তু লেন্সৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল সেই বিশ্বাসৰ কাৰণে দেখতে মানে কোনো তাত তেখেতৰ কোনো মনত কোনবা হে কিবা আমি যদি ভাবম যে ধেমেলিয়া হ'ব ভাবিছো কিন্তু তেখেত ধেমেলিয়া বা কিবা বুলি হোৱা নাই তে সিৰিয়াসলি খুব মানে ভগৱানৰ ওপৰত ইমানেই বিশ্বাস কৰি তেখেতে কি কৰিছে ভগৱান চিঠি লিখিছে আৰু সেই চিঠিখন লিখি মেলি পোষ্টম্যান জনে খুব অন্তৰপাৰা লাফিং হাৰ্টিলি এই তোমালোক মই এটা কিছু পইণ্ট কাৰণ তোমালোক প্ৰশ্ন আহিবা অপচন দিয়া থাকে লাভ হাৰ্টিলি মানে ব্ৰক আউট লাভ মানে পোষ্টম্যান জনে হাঁহিছিলে মাক কি হয় পোষ্টমাস্টাৰ আৰু পোষ্টম্যান দুজনে হাঁহিছিলে কিন্তু পোষ্টম্যান জনে লাফিং হাৰ্টিলি খুব মানে অন্তৰৰ পৰা হাঁহিছিলে কিন্তু যোন আছিল পোষ্টম্যান তাৰপিছত পোষ্টম্যানে কি লৈ গৈ কি কৰিলে চিঠিখনলে পোষ্টমাস্টাৰ যোন কোন আছিল তাত উল্লেখ কৰিছে পোষ্টম্যান কেনেকুৱা তোমালোকক বৰ্ণনা কৰিব পাৰিম হকত আগত খুব মানে ফুটিবাস মানুহ আছিল কি আছিল এখন হকত আৰু ফুটবাস কি আছিল এটা ফেট এণ্ড এমিয়েবল আৰু ফুটিবাস মানে মানুহ আছিল ফেট আৰু হেতেও কি হয় পোষ্টম্যানজনে খুব ব্ৰকআউট লাভ মানে খুব হাঁহিত মানে ইমানে হাঁহিত মানে মানুহে হাঁহি যেতিয়া মানে কি হৈ যায় মানে কি হয় কি ক'ব লাগিব বা পুৰা মানে হাঁহি জোৰছে হাঁহিছে কোনে পোষ্টম্যানে খুব জোৰেৰে হাঁহিছে আৰু তাৰ কিন্তু পোষ্টমাস্টাৰে খুব জোৰে হাঁহিছিলে তাৰ হাঁহি মেলি তথাপি অলপ হহাৰ পিছত হাঁহি তেখেতে কি কৰিছিলে অলপ হহাৰ পিছত তেখেতে চিন্তা কৰিছে তেওঁ হাঁহি মেলি মানে কথাটো হাঁহি মেলি উৰুৱাই দিয়া নাই হাঁহিলে দেখিলে যে ভগৱানলৈ এখন চিঠি লিখিছে চিঠি লিখাৰ পিছতে দেখাটো খুব হাঁহিয়ে তাৰপিছতে তেখেতে মানুহজন যোন লিখিছে সেই মানুহজনে যে ইমান বিশ্বাস থাকিবলৈ ভগৱানৰ প্ৰতি বুলি সেইটো ভাবি তেখেতে খুব মানে ভাবিলে অকণমানে হাঁহাৰ পিছত তেওঁ গহীন হৈ গ'ল তেওঁ ভাবিছে ভগৱানৰ প্ৰতি মানুহৰ এই মানুহজনে কিমান বিশ্বাস যে ভগৱানলৈ এখন চিঠি লিখিব পাৰিছে তেখেতে সেই ভগৱান তেতিয়া কি কৰিলে ভগৱানৰ যিটো বিশ্বাস আছে সেই বিশ্বাসটো যদি এই মানুহজনৰ ভাঙি নাযায় মানে শেষ হৈ নাযায় তাৰ বাবে সেই চিঠিখনৰ ৰিপ্লাই দিয়াৰ কথা কোনে ভাবিলে পোষ্টমাস্টাৰজনে ভাবিলে যে কি এই চিঠিখনৰ মই ৰিপ্লাই দিম যাতে সেই মানুহজনৰ ভগৱানৰ ওপৰত যি বিশ্বাস আছে সেই বিশ্বাস যাতে ভাগি নাযায় আৰু সেই উদ্দেশ্যে ভগৱান ৰিপ্লাই দিব যেতিয়া খামটোৰ পৰা চিঠিখন দেখিছে যে কি যেতিয়া ৰিপ্লাই দিব কিনো লিখাইছে চিঠিখন বুলি খামটোৰ পৰা উলিয়াই যেতিয়া পঢ়িছে তেতিয়া ভাবিছে যে তেখেতৰ যি সদিচ্ছা আছিল যে ভগৱানৰ প্ৰতি তাৰ বিশ্বাস যাতে ভাগি নাযায় তাৰ কাৰণে মই ৰিপ্লাই দিম কিন্তু অকল সদিচ্ছা মানে সদিচ্ছা থকাটোৱে অকল তাত নাই ভগৱানৰ পৰা অকল মানে ৰিপ্লাই বিচৰা নাছিলে তাৰ পৰা উত্তৰ বিচাৰিছিল আৰু কি বিচাৰিছিলে 100 পেছছ মানে ভগৱানক কি বিচাৰিছিলে 100 পেছছ বিচাৰিছিলে যাতে লেন্সৱে সেই বছৰটো চলিব পাৰে আৰু লগতে খেতিডৰা পুনৰ চহাব পাৰে সো তা দেখিলে যে 100 পেছছ যেতিয়া তেখেতে ভাবিলে তেখেতৰ নিজৰ পইচাটো কাৰণ 100 পেছছ বহুত পইচা হয় সেই আমি অকলেটো যোগাৰ কৰিব নোৱাৰে নিজে প্ৰথমতে লগতে কি কৰিলে তথাপি ৰিপ্লাই দিলে উত্তৰ দিলে কি কৰিলে নিজে কেইটকামান পইচা তাত যোগত কৰিলে তাৰ পিছতে কি হ'ল তে কলিগছ যিবিলাক সহকৰ্মী আছে সহকৰ্মীসকলক কি কৰিলে অকমান তাৰ নিজৰ ভাল বন্ধু আছিলে বন্ধুসকলৰ পৰাও মানে কথাটো কৈ মেলি বন্ধুসকলৰ পৰা কালেক্ট কৰিলে অকমান টকা আৰু গোটাই মেলি কিমান কৰিলে সিহঁতে টোটেল পোষ্টম্যানজনে 70 পেছছ কালেক্ট কৰিলে কিন্তু 100 পেছছ বিচাৰিছিলে কিমান বিচাৰিছিলে 100 পেছছ লেন্সৰ বিচাৰিছিলে কিন্তু পোষ্টম্যানজনে কি কৰিলে পোষ্টমাস্টাৰজনে কিমান গোটাবলৈ সক্ষম 70 পেছছ গোটাবলৈ সক্ষম হ'ল আৰু সেই টকাটো ৰিপ্লাই তেখেতলৈ ৰিপ্লাই হিচাপে দিবলৈ ঠিক কৰিলে আৰু নেক্সট উইকত কি হৈছে লেন্সৰ নেক্সট পুনৰ আহিছে কিন্তু পুনৰ কি হয় যেতিয়া মানে ভগৱানৰ পৰা যে চিঠি লিখিছে ৰিপ্লাই নিশ্চয় ভগৱানে মোক দিব কিমান বিশ্বাস সেই বিশ্বাসৰ কাৰণে লেন্সৰ পুনৰ পোষ্ট অফিচ আহিছে দেখিছে কিবা বহুত বস্তু হৈছে মোৰ কিবা ভগৱানৰ পৰা ৰিপ্লাই আহিছে যেতিয়া পোষ্টম্যানজনে নিজ হাতেৰে সেই মানুহজনক সেইখন মানে চিঠিখন ৰিপ্লাইখন দিছে আৰু ৰিপ্লাইখন দিয়া যেতিয়া পাইছে লেন্সৰ তেতিয়া মানে অকণমানো আচৰিত হোৱা নাই কাৰণ তেখেতৰ ইমান বিশ্বাস আছে ভগৱানক মই চিঠি লিখিছোঁ নিশ্চয় ভগৱানে মোক ৰিপ্লাই দিবই আমি যদি ভগৱানলৈ চিঠিখন ছাপ'জ আমি কোনোবা যদি ভগৱানলৈ চিঠিখন লিখিলোহেঁতেন যদি ৰিপ্লাই ভগৱানৰ পাই থাকে আমি কিমান আচৰিত হৈ গ'লো ভগৱানে আচৰিত কিন্তু লেন্সৰ মানে ভগৱানৰ ওপৰত ইমানেই বিশ্বাস আছিলে যে কি যেতিয়া চিঠিখন পাইছে তেওঁ স্লাইটেষ্ট ছাৰপ্ৰাইজ মানে অকণমানো আচৰিত হোৱা নাই কৈছে তেখেতে মানে
লেন্সৱে অকমান আছে না জানে তো ভগৱানৰ ওপৰত ইমানে বিশ্বাস আৰু ভগৱান চিঠিখন খুলি মিলি ধুমাধুম মানে কি কৈছে পইচা গন্তি কৰা লাগিছে মানে কিমান টকানো ভগৱানে পইচাখন পঠালে বুলি আৰু যেতিয়া পইচাটো গনি আছে তেতিয়া কপালখন কুচ খাই গৈছে মানে কপালটো কুচ খাই মানে কি কাৰণে কুচ খাই গৈছে কাৰণ দেখিলে যেতিয়া এনথ পইচাটো গনি দিলে সিহঁতে লেন্সৱে বিচাৰিছিলে কিমান 100 pesos কিন্তু কাউন্ট কৰি পালে 70 pesos সো তেতিয়া মানে কপালখন খঙত কুচমুচ খাই গৈছে আৰু লগে লগে কি হৈছে লেন্সৱে যেটা হিচাপ কৰি তাৰপিছত ধুমালন লগে লগে ষ্টাম্প আনিলে সৰি পেপাৰখন লৈছে পেপাৰখন যিটো পোষ্ট অফিসত এখন লেখা যে পেজত লেখা থাকে তাত গৈ মিলি খুব কিবা একদম কপাল সপাল কুচ খাই লিখিছে কি লিখিছে লিখি মিলি তাৰপিছত আকৌ পুনৰ এনথটা বহাই ষ্টাম্প পোষ্ট অফিসৰ ষ্টাম্প লগাই আকৌ চিঠিখন পুনৰ দিছে এইখিনি কৰা কোনো পোষ্টমেনজনে চাই আছিলে অসমত যেতিয়া লিখিছে দেখে লেখা আছে তেতিয়ালে লগে পোষ্টমেনজনে পোষ্টমাস্টাৰ দিছে পোষ্টমেন চাই কৰিছে কিনো ৰিপ্লাই আহিলে মানে ভাবিছে যে ভগৱানৰ হয়তো ভগৱানৰ যে ভগৱানে যেটো সৰি পোষ্টমাস্টাৰ হলে যে কালেক্ট কৰি পঠাটো ভগৱানৰ ৰিপ্লাই দিলে নিশ্চয় থ্যাংকিং বা ধন্যবাদ কিবা হয়তো দিব লিখিছে বুলি ভাবিছে তো যেতিয়া খুলিছে দেখিছে যে কি তাত ভগৱান আপুনি যি টকা মোক দিছিলে 100 pesos সেই 100 pesos সম্পূৰ্ণ মই নাপালো তাৰ মাত্ৰ মই কিমান পালো 70 pesos অনলি মই পালো বাকি 30 pesos হয়তো কোনোবাই লৈ লয় মানে ভাবিছে কোনোবাই ললে মানে কি পোষ্ট অফিচাৰ যিবিলাক মানুহ হয় হেৰলক কৈছে কি পোষ্ট অফিস আৰু কি কৈছে নেক্সট লিখিছে কি 100 pesos বিচাৰিছে 100 pesos নেপালো 70 pesos পালো বাকি পইচাখিনি মোক কি পোষ্ট অফিসৰ ফলপা দি দিয়ক কাৰণ এই পোষ্ট অফিসৰ যিবিলাক কৰ্মী আছে হেৰলে হ'ল বাঞ্চ অফ ক্ৰু মানে কি হৈছে বাঞ্চ অফ ক্ৰু মানে হেৰতে মানে খুব ধূৰ্ত হয় হেৰতে মানে কি ক'ব লাগিব হেৰতে ধূৰ্ত হয় হেৰতে মানে ভাল নহয় বাঞ্চ অফ ক্ৰু মানে হেৰতে গুটেখন দুৰ্নীতি পৰায়ণ হেৰতে মানে ভাল নহয় হেৰতে ধূৰ্ত হয় তেওঁ হেনকা বুজায় একচুয়ালি বাঞ্চ অফ ধূৰ্ত হেৰতক মানে বিশ্বাসত ল'ব নোৱাৰি অবিশ্বাসী বা ধূৰ্ত হয় তেওঁলোকৰ ঠুকে মানে যোগেদি মোক বাকি পইচা নিদিব বেলেগ উপায়ে মোক পইচাটো দিব সো লেন্সৱে হেতু লিখিলত গৈছে মানে লেন্সৰ ভগৱানৰ প্ৰতি মানে বিশ্বাস আছে যে তেওঁ 100 পইচা দিলে 100 পইচা দিব ভগৱানে আৰু এটো বিচাৰিছে কি ভগৱানে মোক 100 পইচা 100 pesos দিছে কিন্তু সেই পোষ্ট অফিসৰ যিবিলাক এমপ্লয়ি হয় তেওঁলোকে হে মোৰ পইচাটো মানে আধা ৰাখি বাকি পইচা মোক দিছে মানে হেতু কৈছে তাৰ পিছতে কিন্তু পোষ্টমেনৰ কি ৰিঅ্যাকশন কি আছে হেবিলাক লেছমাষ্টটো উল্লেখ নাই ইমানতে আমাৰ ষ্টৰীটো সমাপ্ত হৈছে মানে বাকি মানে কি হল সৰি পোষ্ট মাষ্টাৰজনৰ কি ৰিঅ্যাকশন হেবিলাক মেনশন কৰা নাই মানে ভগৱানৰ পৰা তেওঁ বুজাইছে যে ভগৱান বা যিকোনো মানুহৰ বিশ্বাস সেই বিশ্বাস প্ৰথম লেছনটো তোমালোক প্ৰথমে লিখাইছে বিশ্বাসে আমাৰ পাহাৰ পৰ্বত আমি বগাব পাৰো বিশ্বাসলে বহুত মানুহৰ বিশ্বাস থাকে আৰু বিশ্বাস কিবা আত্মবিশ্বাস থাকে আমি যিকোনো কামে আমি কৰিব পাৰো আৰু বিশ্বাস থাকিলে আমি হেলা কৰিব কিন্তু সেই বিশ্বাস আমি কিমান থকাৰ প্ৰয়োজন হেতু কথা ইয়াত লেছনটো বা ষ্টৰীটো আমি বুজাবলৈ চেষ্টা কৰিম সো আমি এই লেভেলৰ যি সামাৰি হয় শৰ্ট সামাৰিটা থুলমূলকৈ আলোচনা কৰিলো এই সামাৰি ভিডিঅ তোমালোকে যে কিবা ভাল মানে উপকৃত হৈছে তোমালোকে হেল্পফুল হৈছে তেতিয়াহলে তোমালোক ফ্ৰেণ্ডত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ লাইক কৰি দিবা আৰু যদি তোমালোকে মই বুজোৱাত বা এক্সপ্লেনেশ্যন কৰাত বা যদি বুজি পোৱা নাই বা যদি তোমাৰ ডাউট থাকিলে তোমালোকে কমেন্ট সেকশনত খোলা আছে যে কমেন্ট কৰিবা নেক্সট টাইম মই হেবিলাক নিশ্চয়কৈ ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম তোমালোকে ৰিপ্লাই দিব চেষ্টা কৰিম নেক্সট ভিডিঅত মই হেবিলাকৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম কাৰণ এই ভিডিঅ মই বিলা জাস্ট আৰম্ভ কৰিহে গৈছো নেক্সট ভিডিঅত তোমালোকৰ আৰু এটা কথা ক্লাছ 10 অলৰেডি মই গোটেইবিলাক ভিডিঅৰ পৰা লাইন বাই লাইন এক্সপ্লেনেশ্যন দিয়া আছে লগতে কোৱেশ্চন আনসাৰ এমসিকিউ দিয়া আছে আৰু নেক্সট কিছুমান শৰ্ট কোৱেশ্চন বা ইম্পৰ্টেন্ট কোৱেশ্চনৰ ওপৰতো মই নিশ্চয়কৈ ভিডিঅ বনাই গৈ থাকিম মানে ক্লাছ 10 ৰ ইংলিছৰ যেটো প্লেলিষ্ট আছে চেক কৰি সকলো ভিডিঅ পাবা আৰু লগতে সামাৰি ভিডিঅ ফাৰ্স্ট ভিডিঅ হয় নেক্সট আৰু পইণ্ট বিলাক আৰু লেসন বিলাক মই নেক্সট সামাৰি ভিডিঅ দি যাম গতিকে তোমালোক কেনেকুৱা হৈছে নিশ্চয় কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং